হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। মই জুণ্টি শইকীয়া পুনৰ এটি নতুন ব্লগ লৈ পেলাই আহিছোঁ। মানে ব্লগটো আজি নহয়, একচুৱেলি এই ব্লগটো হৈছে মই ব্লগিং কৰি থৈছিলোঁ 28 এপ্ৰিল, বাট মই ভইচিং কৰা নাছিলোঁ, এডিটিং কৰা নাছিলোঁ কাৰণে সময়ো নাছিলে। তো আজি মই আপোনালোকক আপলোড কৰি দিছোঁ। আৰু সেইদিনাখন ইমানেই বৰষুণ দিছিলে, ক'ৰ পৰা বৰষুণখিনি আহিলে একো বুজি নাপালোঁ, গম পাইনে? মই বাগানৰ ঘৰত আছোঁ, চ' ৰাতিপুৱাই একাপ চাহ লৈ লৈছোঁ। আৰু সেইদিনাখন আছিলে দেওবাৰ, মোৰ এখন বিয়াও আছিলে যাবলগীয়া। ভাবি আছিলোঁ বিয়াখনত বৰ ধুনীয়াকৈ যাম, চাওঁচোন আজি কি হয়। আৰু চাহ খাই মই বাগানৰ ঘৰতে ভাবি আছোঁ যে বিয়া কি হ'ব, কি কথা। আৰু তাৰপিছত লাগিলোঁ মই ব্ৰেকফাষ্ট বনাবলৈ। আৰু আনদিনাটো বৰ একদম থুলমূলকৈ খাই যাব লাগে, কাৰণ সময় অভাৱ। আজি ছানডে, সময়ো পাইছোঁ, বৰষুণ দি আছে, বেলেগ কাম বুলিবলৈ একো নাই। চ' মই ভাবিলোঁ আজি চুজি আৰু পুৰি দুইটা বনাই খাওঁ। মই কিন্তু এনেকৈ খাই বহুত ভাল পাওঁ, চুজি আৰু পুৰি। আপোনালোকে টেষ্ট কৰে নে জনাবচোন। তাৰপিছত ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেকফাষ্ট বনাই হোৱাৰ পিছতে পাপাক ফাৰ্ষ্টতে দি ল'লোঁ। পাপাক পিছে আমলেট এটাও বনাই দিলোঁ। তো পাপাই খালে। খাই মেলি হোৱাৰ পিছতে মই 11টামান বজাত গা পা ধুই আজৰি হৈছোঁ। আৰু যিহেতু মই এতিয়া ঘৰ যাব লাগিব, বিয়া আছে ভণ্টি এজনী। কাৰ বিয়া কি কথা মই দেখাম বাৰু, বাট মোৰ কিয় জানো ঘৰৰ পৰা ইয়াত গ'লে ইমানেই বস্তু সামৰিব লাগে। আধা বস্তু ইয়াত থাকে, আধা বস্তু তাত থাকে। হয়তো যাৰ দুখন ঘৰ থাকে তেখেতলোকে গম পায় চাগে কিমান যে প্ৰব্লেম হয়। কেতিয়াবা এটা বস্তু থাকি গ'লেও প্ৰব্লেম হয়, তাতে বিয়া কথা কি আছে নাই পটাপট মানে সামৰিলোঁ। আৰু এইফালে মায়ে ফোন কৰি আছে। তো আহি পেলাই পালোহি ঘৰ, মই 12টামানেই বাজিব হ'ল। তেতিয়া বাৰু বতৰটো অকণমান মুকলি কৰিছে, তো মনটো ভাল লাগিছে। ভাবিছোঁ বতৰটো ভাল কৰিব এতিয়া। আৰু এইফালে দেখিছেনে, তথাপিতো আকৌ আহিলেই বৰষুণ। আৰু এইফালে মই ভাগিনক ক'লোঁ যে তুমি অকণমান পঢ়ি লোৱা। তো সি টেবুলত বহি আছে। তাৰ পাছতে 1টামান বজাতে ক'ৰ পৰা জানো এজাক ইমানেই ডাঙৰ বৰষুণ আহিলে। আৰু সেই 28 এপ্ৰিলৰ দিনা যোনজাক বৰষুণ বতাহ দিছিলে, তাতে বহুত অনিষ্ট কৰিছিলে। বহুতৰে গছ-গছনি ভাঙিছিলে, গাড়ী ভাগিছিলে, মই নিউজত পাইছিলোঁ। তথাপিতো যিহেতু বিয়া আছে, বৰষুণ এৰিলে বিয়ালৈ যাম বুলি ভাবিছোঁ। কাপোৰ কানি চাবলৈ ইফালে আছেই, যিহেতু চাদৰ মেখেলা পিন্ধি যাম, অকণমান ষ্টাইলত যাম বুলি ভাবিছোঁ। তো এইফালে বৰষুণৰ মাজতে মই ভাবিলোঁ কাপোৰ এযোৰ চিলেক্ট কৰি থওঁ, বৰষুণটো এৰিলে আৰু জল্দি যাম। আৰু তাৰপিছতে মই 4যোৰমান কাপোৰ উলিয়াই লৈছোঁ, কাৰণ যোৱাৰ আগতে কাপোৰ কি পিন্ধিম, গহনা কি পিন্ধিম, একো মানে মই চিলেক্ট কৰিবলৈ নাপাওঁ। চ' আজি অকণমান টাইম লৈ পেলাই ভালকৈ উলিয়াই লৈছোঁ। এযোৰ বাৰু মই পিন্ধিছোঁ এবাৰ। আৰু এইযোৰ হৈছে পাট মুগাৰ, বহুত হেভি হয়। এইযোৰ পিন্ধিম ভাবিছিলোঁ, বাট বৰষুণ দিছে সেইকাৰণে পিন্ধা নহ'লে। তাৰপিছত এইকেইযোৰ একেবাৰে পিন্ধা নাই, এই দুযোৰ কাপোৰ। চ' ভাবিছোঁ এই দুযোৰ ভিতৰতে এযোৰ পিন্ধিম, আৰু তাৰ লগতে এটা মেচিং কৰি গহনাও লগাই ল'ম ভাবিছোঁ। আৰু ভাবিছোঁ যে মোৰ লগৰ ভণ্টিৰ বিয়া হয়, তো আজি মই একদম চেল্ফ মেকআপ কৰি যাম। আনদিনা বিয়াবিলাকলৈ গ'লে এনেকুৱাই লৰালৰি হয়, কি মেকআপ কৰিছোঁ নাই কৰা ঠিকান নাই। বাট আজি একদম হাতত সময় লৈ লৈছোঁ। আৰু মোক ভিডিঅ' কৰাত সহায় কৰি দিছে আমাৰ ঘৰৰ দেহাই। চ' চাই থাককচোন, এতিয়া মই সুন্দৰীয়ে বনো নে বান্দৰীয়ে বনো, নিজে চেল্ফ মেকআপ কৰিছোঁ। তো এয়া মেকআপ কৰি মেলি হৈ গ'ল। চ' এয়া হৈছে মোৰ ফাইনেল লুক। আপোনালোকে কেনেকুৱা দেখিছে জনাব। মই ফাৰ্ষ্টতে সুধিছোঁ মা কেনেকুৱা লাগিছে। মায়ে কৈছে ধুনীয়া লাগিছে আৰু মেকআপটো ভাল হৈছে বুলি কৈছে। আৰু দেখিছেনে কাপোৰ পিছে মই সেইকেইযোৰ নিপিন্ধিলোঁ, এইযোৰ মোক মায়েহে চিলেক্ট কৰি দিলে। মায়ে কৈছে এইযোৰ পাটৰ কাপোৰ সোমাই আছে, বহুত দিন পিন্ধাই নাই, এইযোৰ পিন্ধি যা, ভাল লাগিব লাইটৰ পোহৰত। আৰু যিহেতু বৰষুণ দি আছে, স্কুটি লৈ যাবলৈ প্ৰব্লেম হ'ব, তো ভাইটিটোক মাতিলোঁ, ভাইটিৰ লগত যাম বুলি ভাবিলোঁ বিয়ালৈ। তো সিও আহিলে আমাৰ ঘৰলৈ। আৰু এতিয়া 3:30 4টামানে বাজিব হ'ল আমি বিয়ালৈ। চ' আহি গ'লোঁ, সেইটো সময়ত বতৰটো ভাল কৰিলে। তো ৰাস্তাতে লগ পালোঁ মোৰ লগত একেলগতে কাম কৰা দাদা কেইজনক, তো ভাল লাগিলে। এয়া এনকি হৈ গ'ল আমাৰ বিয়াত আহি আছোঁ। আৰু এইফালে বিয়া, এয়া কাৰ বিয়া গম পাইছেনে? মমি। মোৰ ভিডিঅ'বিলাকত প্ৰায় আপুনি দেখে, মই যদি ডিউটিৰ মাজত দিওঁ, মোৰ ছাইডতে তাই বহি থাকে। তো আজি তাইৰ বিয়া হয়। চ' কংগ্ৰেচুলেশ্যন মমি, সদায় সুখী থাকা, ভালে থাকা। চ' সেয়াই। আৰু তাইকো অকণমান ধুনীয়া লাগিছে, যিহেতু মেকআপটো বহুত ধুনীয়া কৰিছে। আৰু আমি যোৱা সময়ত বৰ বেছি বিশেষ মানুহ নাছিলে, তো ময়ো তাইৰ ওচৰতে বহিলোঁ। পিছে আমাৰ দুইজনী কাপোৰ অলপ কালাৰটো মেচিং হৈ গ'ল।
এয়া দেখিছেনে একদম চব ব্যস্ত আৰু যিহেতু বিয়া বুলি ক'লে খানাটো মেইন ন ভোকো লাগি আছিলে এইফালে প্ৰভাত দাপা ধৰি লৈ ৰিণ্টু দা মানস দা চন্দন আমি সকলোৱে মিলি খানা খাবলৈ ল'লোঁ খানাটো খাই হোৱাৰ পিছতহে শান্তি মানে বিয়া খাম ভাবি ফাইনেলি আজি বিয়াখন খালোগে আৰু এই তাইও কইনাও ব্যস্ত হৈ গ'ল চ' আজি মই ভাবিছোঁ ভিডিঅ'টো এনেকৈ কৰি সামৰি দিম আৰু সকলোৱে যদি ভাল পায় মোৰ ভিডিঅ'বোৰ চাই সকলোৱে লাইক কমেণ্ট কৰিব আৰু যিসকলে ফাৰ্ষ্ট টাইম চাইছে আজি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো চ' আজি ইমানেই আছিলোঁ অ'কে বাই বাই